Hello everyone, আজি হৈছে দেওবাৰ আজি আমাৰ মানে বৰ্তাৰ ছোৱালীজনীক খুজিব আহিছে বিয়াৰ মানে দিন ঠিক কৰিব আহিছে তাকে আমি আজি আহিলো ইয়াৰলে বুলি আজি ইয়াত কি কি কৰো আপোনাক দেখা যাম আপোনালোকে হেকলকে চাই যাব তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো ফালে চকচোন আমাৰ বেটিয়ে পুৰা খেলি আছে ফালে বিয়া ঘৰত কোনো কেনি আহিলো কৈ দিয়া আজি নেনাই আহিলো কৈ দিয়া নেনে হেল্ল' গাইজ কৈ দিয়া ফ্লাংকি চটা দি দিয়া এইটো হল আমাৰ বেটা হাই কৈ দিয়া লাজ লাগে তাৰ এইজনী হল আমাৰ কইনাজনী তাই ওলাই মেলি ৰেডি হৈ আছে অলপ পাছত তাই বাহিৰলৈ ওলাই যাব আৰু ইমান যে ধুনীয়া দেখাইছে ন তাইক এতিয়া তাই ছোৱালী হৈছে আৰু দুমাহমানৰ পাছত তাই আনৰ ঘৰৰ বোৱাৰী হ'বগৈ আৰু কি যে কথা ন ছোৱালী মানুহৰ যে জীৱনটো আৰু এতিয়া ছোৱালী হৈ আছে তাই অলপ দিনৰ পাছত আন এখন ঘৰত গৈ কিনে বোৱাৰী হ'ব লাগিব নিজৰ ঘৰখন এৰি আন এখন ঘৰলৈ যাব লাগিব ইমান যে দুখৰ কথা আমাৰ ছোৱালী মানুহবোৰ বাবে ন ভাবিলে যে বহুত বেয়া লাগে কি কৰিব এদিন নহয় এদিনটো যাব লাগিবই ন সেইবোৰ কথা বাৰু বাদ দিয়ক ছোৱালী মানুহৰ জীৱনটো এনেকুৱা তাৰপিছত এফালে বাৰু আলহী আহিলে চাহ তাহ খাবলৈ দিয়া হ'ল সকলোৱে কামে কাজে লাগি আছে ভাত বনাই আছে চাহ দি আছে চাহ তাহ খাই মেলি ভাত খাবলৈ হ'লগৈ দেখিছেনে কথা কওঁতে এইফালে সকলোকে চাহ খাবলৈ দিয়া হ'ল দৰা ঘৰৰ মানুহকো দিয়া হৈছে আমাৰ ইয়াৰ পৰা অহা আইতাহঁতকো খাবলৈ দিয়া হৈছে আলহীয়ে খাই তোৱাৰ পাছতে আমি খাম আমি ৰাতিপুৱাই ঘৰত মই এনেকৈ কিবা কিবি খাই অহা এতিয়াই বাৰু ভাত খামগৈ ভোকো লাগিছে দিয়কচোন ফাইনেলি আমিও বাৰু খাবলৈ পালোগৈ দেই এইফালে হাঁহৰ মাংস মাছ ফ্ৰাই দাইল কাঠআলু আৰু বহুত কিবা কিবি বনাইছিলে তেন্তে এতিয়া ভালকৈ খাই লওঁ দেই আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে হ'ল কইনাৰ ভনীয়েকজনী দেখিছেনে ইমান কাম কৰিছে আজি তাই তাৰপিছত খাই বৈ আজৰি হৈ মেলি এইফালে আমাৰ কইনাজনীয়ে সকলোকে মান ধৰি সেৱা কৰিবলৈ ধৰিছে ইমানটা বাৰু নিয়ম আমি নাজানো যিমানখিনি নিয়ম জানে সিমানখিনি কৰিবলৈ চেষ্টা কৰিছে দেই কিবা যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব হা এইফালে দেউতাক হয় শহুৰ দেউতা আৰু এইগৰাকী হৈছে শাহুমা প্ৰথমতে শহুৰ দেউতা আৰু শাহুমাক সেৱা কৰি লৈছে বাকী ওচৰত থকা এইগৰাকী হৈছে খুৰীয়েক আৰু আপায়েক তাৰপিছত এইফালে বৰ্তাক হয় আৰু এইগৰাকী হৈছে আমাৰ আইতা আৰু এইগৰাকী হৈছে আমাৰ কইনাৰ মাক যেনেকৈ আৰু বা এতিয়া মান ধৰি সেৱা কৰি আছে তাই ইমান ভালকৈ নাজানিছে দেখিছেনে সকলোৱে শিকাই গৈ আছে এইফালে সেৱা কৰি মেলি শেষ হ'লগৈ আৰু এতিয়া সকলোকে বিদায় দিবলৈ আহিছোঁ আমি এইফালে দেখিছেনে সকলোৱে গৈছেগৈ কৈছে আকৌ অনন্যা আজিৰ পৰা আমাৰ নাহচুকৰ বোৱাৰী আমি ক'লোঁ ঠিক আছে বাৰু হ'ব দিয়ক কিবা যদি তাই ভুল কৰে সকলোৱে শিকাই দিব ভুল নুবুজাব তাৰপিছত এফালে সকলো গৈছেগৈ আৰু আমিও জনালোঁ বাই বোলো সেনেকৈ আৰু আজি দিনটো শেষ হ'লগৈ বাকীখিনি আপোনালোকে শেষলৈকে চাই যাব